ভিডিঅ' কিছুমান বনালে যে মানুহৰ লগত যে কথা পাতি লয়, মই কথাটো মানে ডিটেইলছ একচুৱেলি গম পাই গ'লোঁ মাজুলী যাওঁতে। কাৰণ ইয়াত কোনো দুশ্মন নাই, চব মানে ফেক, মানে ভিউজ কিছুমান পাবলৈ, টকা ঘটিবৰ কাৰণে কিছুমান ফেক মানে এইবিলাক। যেনে নগাঁও ৰোষ্টা আৰু টেঙা নিদিবা, এইখিনি দুটাৰ মাজত মই মাজুলী গৈ দেখিছোঁ, এইখিনি দুটা ইমানেই মিল, দুইটা একেলগে থাকে, একেলগে কথা পাতিছে, একেলগে খোৱা বোৱাও কৰিছে, কিন্তু আকৌ ভিডিঅ' বনাই পেলাই থাম্বনেইলত কি লিখিছে দেখিছেনে আপুনি? থাম্বনেইলত দেখিছেনে যে দয়া বোলে নুনু নাই। মানে টপিক্স কেইটামান লৈ লয় মানে এই টপিক্সটো বনালে মানে পইচা ঘটিব পাৰিম। তাৰপৰা যে নগাঁও ৰোষ্টাই যে এইফালৰ পৰা ক'ব, সিফালৰ পৰা টেঙা নিদিবাই ক'ব যে নগাঁও ৰোষ্টাই মোক ইমানখিনি বেয়া ব্যৱহাৰ কৰিছে, আমুক কৈছে তামুক কৈছে। সেইবিলাক টপিক্স মানে বনাই সিহঁতে টকা ঘটি আছে। আৰু সেইবিলাক নবনাবলৈ বা তেনেকুৱা কাম নকৰিবলৈ মই যেতিয়া মাজত সোমাই যাওঁ নহয়, তেতিয়া মোক টেঙা নিদিয়া ছাবস্ক্ৰাইবাৰ বা নগাঁৱৰ ৰোষ্টাৰ ছাবস্ক্ৰাইবখিনিয়ে মোক মানে অকণমান বেয়াকৈ কয়, মানে বেয়াকৈ কয়। আৰু সেইদিনাখন মই এটা ভিডিঅ' বনাইছিলোঁ, ভিডিঅ' বনাওঁতে মোৰ মানে ডেছক্ৰিপশ্যনটো মানে মোৰ মুখৰ পৰা ঘূৰি অহা নাছিলে, ডিছক্ৰিপশ্যন এনেকুৱা কিবা কিবি হৈছিলে। তাৰ মানে মোক সেই কথাটোলৈ মানে বহুত ঠাট্টা এক্টিং কৰিছে, মই বোলে অসমীয়া ৱৰ্ডবিলাক ক'বলৈ নাজানো। হয়, মানুহৰ ভুল হৈ যাব পাৰে, কাৰণ মই ডেছক্ৰিপশ্যনটো মই ডেছক্ৰিপশ্যন কিবা কিবি মানে এতিয়া সম্পূৰ্ণ ডেছক্ৰিপশ্যন প্ৰথম সেইটোৱে কয়। আৰু ইয়াৰ ভিতৰত যদি ষ্টাইল কিবা ক'বা মই নাজানো, কিন্তু চা নগাঁও ৰোষ্টা, তই ইয়াত মাথা মাৰি ভিডিঅ' বনাই লাভ নাই। তোৰ অকাতটো আৰু টেঙা নিদিবা অকাতটো মই অলপ কৈ দিলোঁ। তোৰ দুইটাই যে ফোন কৰি পেলাই যে কথা পাতি ল, সেইটো বিষয়েও মই অলৰেডি কৈ দিলোঁ। তহঁতে মানুহবিলাকক তোনে বুদ্ধু বনাই আছ, আৰু বুদ্ধু বনাই পেলাই তহঁতে তেনেকেই টকা পইচা ইনকাম কৰি আছ। এই যিবিলাকে চাই চিন্তি মানে টাইম পাছ কৰিছে, আমিবিলাক মানে মূৰ্খ হৈ গৈছোঁ। অকণমান যদি ভাল ভিডিঅ' কণ্টেণ্ট এটা ল, যে হয় কোনোবা এটা ৰিলছত বা টিকটক আগতে আছে বাৰু বাদ দিয়া, ৰিলছত কোনোবা এটা কাপোৰ নিপিন্ধাকৈ ভিডিঅ' বনাইছে, তাক দুআষাৰ কওঁ, সেই দুআষাৰ শুনি পেলাই সি ভাল ড্ৰেছযোৰ পিন্ধি পেলাই ভিডিঅ' বনাওক। হয়, ল'ৰা মানুহ এটা চাদৰ মেখেলা মাৰি পেলাই সেন্দুৰ লৈ ভিডিঅ' বনাই, তাক তহঁতে ৰ'ষ্ট কৰ, তেতিয়া ক'বলৈ শুনিও ভাল হয়। দুইটাই কথা পাতি একেলগে ঘূৰি পোৱা মানুহতে ইটোৱে বোলে সেইটো নুনু নাই, সিটোৱে বোলে সেইটো নুনু নাই, ইটোৱে বোলে সেইটো সৰু, সিটোৱে বোলে সেইটো ডাঙৰ। তো লাজ পোৱা নাই এইবিলাক ভিডিঅ' বনাবলৈ? এইবিলাক ভিডিঅ' বনাই পইচা ঘটাতকৈ গু পেলাই পইচা ঘটাটোৱে ভাল। 1 মিনিট, তাকে আকৌ সেইখিনি কথা ক'বলৈ আহিলে পিকে বেয়া। ঠিক আছে, মই বাৰু বেয়াই, কিন্তু আপোনালোকে ভিডিঅ'টো চাওকচোন, থাম্বনেইলটো চাওকচোন। সিদিনাখন কঠীয়াতলি তাৰ ঘৰ নগাঁৱত নহয়, তাৰ ঘৰ কাকিৰ পৰা ল'ৰা দুটা আহিছে, আহি পেলাই মোক কৈছে, মই সুধিছোঁ যে নগাঁও ৰোষ্টাক তুমি চিনি পোৱা নে? কৈছে মোৰ ঘৰৰ ওচৰে, কিন্তু এই থাম্বনেইলবিলাক সি বেয়াকৈ দিয়াৰ কাৰণে মই তাক বোলে বেয়া পাওঁ। উত্তৰটোতো সেইটোৱে, বেয়া পাওঁ বুলিয়ে ক'লে। যদি টকা ঘটিব আছে শুদ্ধকৈ টকা ঘটিবি। এই আলবাল বকি মানে থাম্বনেইল উল্টা পুল্টা লগাই পেলাই মানে ভিডিঅ' নবনাবি। আৰু এই বিষয়টো লৈ পেলাই এসময়ততো চাবি টিভিত এই বাতৰিটো ওলাব, থাম্বনেইলত যে ইমান অশ্লীলতা বা অসভ্যালী কিছুমান শব্দ ৱৰ্ড কিছুমান লিখিবলগীয়া হৈছে নহয়, তই লিখিছ, এই কেছটোৰ কাৰণে এদিন চাবি টিভিত তহঁতৰ নামবিলাক ওলাব। আছামা ডেকা হওক, টেঙা নিদিয়া, নগাঁও ৰোষ্টা প্লাছ আকৌ মিষ্টাৰ ৰাজা, ইহঁত গোটেইকেইটাই যি থাম্বনেইল ইউজ কৰে, সেইটো কি বুলি কয়, এইটো ৰিয়েলিষ্টিক আছামৰ এইটো অৱস্থা বেয়াই, তাকতো এটা থুকন দিয়ে থাকে। কিন্তু নগাঁও ৰোষ্টা টেঙা নিদিয়া উৎপাতটো অলপ বেছি, কেইদিনমানৰ বেছি হৈছে। কি এনেকৈ হাত জোকাই ভিডিঅ' পেলাই, সিমানখিনিতো যোগ্যতা হোৱাগৈ নাই। পইচাহে পাছত, ব্ৰেইনটোতো ফেচ হোৱা নাই। বিশেষ টেঙা নিদিয়াক কৈছোঁ, পইচাখিনি বহুত পাছত। মইতো তাকে কৈছোঁ, গুৰ পেলা মানুহৰ পইচা আছে, পইচা পাছত সত্য, কিন্তু তোৰ আনলন বোলা বস্তুটো নাই। ইয়াত নুনু সৰু লিখিব, তই তাত কিবা কিবি লিখি কিবা অইন যদি একো কাম নাই, ঘূৰ পেলাই আহা। মানুহে 10 টকা উপহাৰ দিব, হয় যে সমাজখনক মানে ভাল কাম এটা ইহঁত দুটাই কৰি আছে। কিন্তু এতিয়া কি শব্দটো হৈছে, সমাজত দুইটাই তহঁতে পানী ঘোলা কৰি আছ। থাম্বনেইলত এইবিলাক লিখে নেকি? নুনু নাই, তাৰ সৰু কল এটা দেখুৱাই দিবি, এইডাল আঙুলি এনেকৈ দেখুৱাবি। অসভ্যালীও এটা সীমা আছে, সীমা চেৰাই যে তহঁত গৈছ, সেইটো কাৰণে আজি মই ক'বলগীয়া আছে। কি কৰিবি? ভিডিঅ' বনাবি, যদি তোৰ অকাত আছে, পইচা পাতিৰ ক্ষেত্ৰত কোৱা নাই মই, যদি দম আছে মোৰ হৈ বনা এটা চাওঁ। মই অপেন চেলেঞ্জ কৰিছোঁ, তহঁত দুইটাক, টেঙা নিদিয়া আৰু নগাঁও ৰোষ্টা, কিমান মোক ফালৰ চাওঁ, কিন্তু মই তহঁতক ফালি আছোঁ। তহঁতক দুইটাই ইমানকণ ওলাই, এটা চাপৰ এটা খিনমিন ইমানকণ ওলাই। তহঁতৰ আমাক থুকিবলৈ তোৰ অকাত নাই, কাৰণ আমি জেগাত দিওঁ যে, সত্য কথা কওঁ যে, পিকে কোনো ৰিপ্লাই দিবলৈ তহঁতে শক্তি নাই বুলি কৈছোঁ মই। আৰু মই যি কৈ আছোঁ সঁচাকেই কৈ আছোঁ, সেইকাৰণে আজিলৈকে মোৰ ৰিপ্লাই দিবলৈ কোনো সাহস কৰা নাই।
না চৌপিকক এৰিছোঁ না পাখি কাকোৰক এৰিছোঁ না তুহুকিটাহঁতক এৰিছোঁ লষ্টাকিটাহঁতক তোৰ অসভ্যালি জোখতকৈ বেছি হৈ যোৱাৰ কাৰণে আজি মই তোৰ আনকি মই পাপু ডেকা ৰজা হওক বা মনোজ বাই হওক সিহঁতকো কৈছোঁ কিন্তু পাপু ডেকা ৰজা মই বেয়া নাপাওঁ কাৰণ সি অকণমান ভুল কৰিছে তাৰ ভুলটো মই শুধৰাই দিলোঁ সি শুধৰণি কৰি গ'ল আৰু চৌফিকো হেৰি কৰি আছিলে সেই তাকো মই বনাই আছোঁ দি আছোঁ বাৰু ঠিক আছে আৰু ভিডিঅ'টো ইমানে থাকিবা আৰু বেছি ঘূৰিয়া নকওঁ